গুড মৰ্নিং বন্ধুসকল। আজিৰ ব্লগটো মই বাহিৰত গৈ কিনে ব্লগিং নকৰোঁ। আজিৰ ব্লগটো বনাম মই মোৰ নিজৰ ক্লিনিকতে বনাইছোঁ। গতিকে আজিৰ ব্লগটো হ'ব অক্সিজেন কনচেণ্ট্ৰেটৰ ওপৰত। আপোনালোকে যদি যিকোনো নেশ্যনেল ডেইলি নিউজ পেপাৰ উঠাই কিনে চায়, যেনেকৈ দ্য হিন্দু, ইকনমিক টাইমছ, আপোনালোকে দেখিব যে দেশত অক্সিজেনৰ অভাৱ হৈছে প্ৰথম কথা। আৰু বিদেশৰ পৰা যেনেকৈ USA, ৰাছিয়া, UK, চাইনা, তেখেতলোকৰ পৰা আমালৈ অক্সিজেন চিলিণ্ডাৰ পঠোৱা হৈছে, অক্সিজেন লিকুইড মেডিকেল অক্সিজেন পঠোৱা হৈছে আৰু অক্সিজেন কনচেণ্ট্ৰেটৰ পঠোৱা হৈছে। তো বেচিকেলি আমি এতিয়া আজি টপিকটো গোটেই অক্সিজেনৰ ওপৰত নহয়, আমি আজি জানিব বিচাৰিম অক্সিজেন চিলিণ্ডাৰ বা অক্সিজেন লিকুইড মেডিকেল অক্সিজেনৰ ওপৰত মই বিশেষ আজি ডিছকাছ নকৰোঁ। আজি মই ডিছকাছ কৰিম অক্সিজেন কনচেণ্ট্ৰেটৰ ওপৰত। চ' বেচিকেলি অক্সিজেন কনচেণ্ট্ৰেটৰ কি হয়? Oxygen concentrator basically is a medical device which takes ambient air and gives us around 90 to 95% pure oxygen. So oxygen concentrator second কথা কেনেকৈ কাম কৰে বা অক্সিজেন কনচেণ্ট্ৰেটৰ কি হয়? অক্সিজেন কনচেণ্ট্ৰেটৰ যদি আপোনালোকে চাই বেচিকেলি এটা কম্পিউটাৰৰ সমান এটা মেডিকেল ডিভাইচ, যোনটোত বেচিকেলি এনে ইঞ্জিনিয়াৰিং পইণ্ট অফ ভিউৰ পৰা যদি চাই আপোনালোকে বহুতখিনি ইম্পৰ্টেণ্ট বস্তু আছে, বাট আমি এজ এ পাব্লিক, জেনেৰেল পাব্লিক আমি ইমানখিনি জনাটো প্ৰয়োজন নহয়। আমি বেচিকেলি জানিব লাগে যে তাত তিনিটা ইম্পৰ্টেণ্ট বস্তু আছে। এটা হৈছে কম্প্ৰেছৰ, ছেকেণ্ডটো হৈছে চিপ ফিল্টাৰ, এণ্ড থাৰ্ড ইজ হিউমিডিফায়াৰ। অক্সিজেন কনচেণ্ট্ৰেটৰ বেচিকেলি এতিয়া কামটো কেনেকৈ কৰিব? অক্সিজেন যেতিয়া এটা প্লাগ থাকে, যোনটো আমি অক্সিজেন কনচেণ্ট্ৰেটৰ আমি যিকোনো কাৰেণ্ট চ'ৰ্চত লগাই দিম। যেতিয়া আমি যাৰ পিছত আমি ছুইচটো অন কৰিম, লগে লগে সেই অক্সিজেন কনচেণ্ট্ৰেটৰে আমাৰ বাহিৰৰ পৰা বতাহ টানিব। বতাহটো টনাৰ পিছত কি কৰিব? বতাহটো আমাৰ যাব কম্প্ৰেছৰৰ ভিতৰত। কম্প্ৰেছৰত কি কৰিব? বতাহটো কম্প্ৰেছড হ'ব। কম্প্ৰেছড হোৱাৰ পিছত বতাহটো আমাৰ নেক্সট আমি কৈছোঁ যে চিপ ফিল্টাৰ দি পাছ হ'ব। চিপ ফিল্টাৰ কি হয়? চিপ ফিল্টাৰত একচুৱেলি এটা জিৰ' লাইট বুলি বস্তু থাকে, যোনটো জিৰ' লাইট বস্তুটোৱে আপোনাৰ যোন নাইট্ৰজেন থাকে, সেই নাইট্ৰজেনটো ফিল্টাৰ কৰে। আৰু এইখিনিতে মই কৈ থৈছোঁ, আমাৰ যোনটো বাহিৰত যোনটো বতাহ আছে, বায়ু আছে, সেই বায়ুটো এৰাউণ্ড 78% নাইট্ৰজেন আছে, 21% অক্সিজেন আছে, এণ্ড 1% আদাৰ গেছেছ আছে। চ' আমাৰ যোনটো চিপ ফিল্টাৰ হৈ গ'ল, আমাৰ যোনটো প্ৰথম বাহিৰৰ যোনটো বতাহ হৈ গ'ল, সেইটোত গোটেই নাইট্ৰজেনো আছে, অক্সিজেনো আছে। সেই বতাহটো আমি প্ৰথম কম্প্ৰেছৰ দি যাব। কম্প্ৰেছৰ দি যোৱাৰ পিছত আমাৰ যোনটো চিপ ফিল্টাৰ বুলি ক'লোঁ, এই চিপ ফিল্টাৰ দি পাছ হ'ব। চিপ ফিল্টাৰ বেচিকেলি কামটো কি হ'ল, তাত যোনটো জিঅ' লাইট বুলি বস্তু আছে, সেই বস্তুটোৱে আপোনাৰ নাইট্ৰজেনটো পাছ হ'ব নিদিয়ে। গতিকে আমি এৰাউণ্ড 90 to 95% পিয়'ৰ অক্সিজেন পালোঁ। কিন্তু এইখিনিতে এটা কথা হ'ল যে আমাৰ যোনটো অক্সিজেন প্ৰডিউচ হ'ব, সেইটো ড্ৰাই হ'ব। গতিকে ড্ৰাই অক্সিজেনটো আমি ল'লে আমাৰ ইৰিটেশ্যন হ'ব। গতিকে আমাৰ লাষ্টত এটা হিউমিডিফায়াৰ বুলি বস্তু থাকে, যোনটো বেচিকেলি এটা বটল হয়। যেনেকৈ এইটো এটা চিয়াহী বটলটো মই দেখাইছোঁ। ইয়াত যেনেকৈ অলপ পানী আছে, সেই পানীটো দি আপোনাৰ যোনটো অক্সিজেন প্ৰডিউচ হৈছে, সেইটো যোনটো এইটো চিয়াহীখিনি যদি আমি পানী বুলি ধৰি লওঁ, এই পানী দি পাৰ হৈ যাব, তেতিয়া কি হ'ব? অক্সিজেনটোৱে অলপ হ'লেও মানে পানী দি মিক্স হৈ যোৱাৰ লগে লগে হিউমিডিফাইড হৈ যাব। হিউমিডিফাইড হোৱাৰ লগে লগে আমাৰ ইৰিটেশ্যন নহ'ব। এতিয়া থাৰ্ড কথা আমি জানিব লাগিব, অক্সিজেন কনচেণ্ট্ৰেটৰ ওপৰত জনাৰ লগে লগে অক্সিজেন কনচেণ্ট্ৰেটৰনো কাক দৰকাৰ? ঠিক আছে, সেই বস্তুটো জনাৰ আগত আমি এটা বস্তু জানিব লাগিব যে অক্সিজেন কনচেণ্ট্ৰেটৰ অক্সিজেন আমাৰ কি ফৰ্মত আমি একচুৱেলি এভেইলেবল পোৱা যায়। অক্সিজেন যদি আপোনালোকে চাই যায়, ICUত আপোনালোকে যোনটো চেণ্ট্ৰেল লাইন বুলি কয়, চেণ্ট্ৰেল লাইনেদি যিকোনো ডাঙৰ টাৰ্চিয়াৰী কেয়াৰ হস্পিটেল লাইক এ মেডিকেল কলেজ অৰ এনি বিগ কৰ্প'ৰেট হস্পিটেল, তাত আপোনালোকে দেখিব যে চেণ্ট্ৰেল লাইন থাকে ICUত, আৰু চেণ্ট্ৰেল লাইনেদি অক্সিজেন পোৱা যায়। বা আৰু আপুনি যদি ছেকেণ্ডেৰী কেয়াৰ হস্পিটেল আহে, তাতে আপোনালোকে দেখিব যে অক্সিজেন চিলিণ্ডাৰ দি অক্সিজেন চিলিণ্ডাৰ কেৰি কৰে, অক্সিজেন চিলিণ্ডাৰ আকৌ ৰিফিল কৰে, কেৰি কৰে, সেনেকৈ অক্সিজেন দিয়া যায়। আৰু থাৰ্ড, আপুনি ছেকেণ্ডেৰী কেয়াৰ বা মানুহৰ নিজৰ ঘৰত এটা বস্তু দেখিব, এইটো হৈছে অক্সিজেন কনচেণ্ট্ৰেটৰ। চ' অক্সিজেন কনচেণ্ট্ৰেটৰ বেচিকেলি এডভান্টেজ কি? কিয়নো আমি অক্সিজেন কনচেণ্ট্ৰেটৰ লওঁ? ফাৰ্ষ্ট এডভান্টেজ হৈছে ইট ইজ পৰ্টেবল। আপুনি ঘৰত থাকিলে ঘৰতে অক্সিজেন কনচেণ্ট্ৰেটৰটো ল'ব পাৰে। যোনটো আপুনি অক্সিজেন চিলিণ্ডাৰ যদি লয়, আপুনি ৰিফিল কৰিব লাগিব সময়ে সময়ে, কিন্তু অক্সিজেন কনচেণ্ট্ৰেটৰ ৰিফিল কৰিব নালাগে। আৰু এজ পাৰ WHO 2015 ৰিপৰ্ট যদি চাই, অক্সিজেন কনচেণ্ট্ৰেটৰ কেন প্ৰভাইড আছ অক্সিজেন 24 hours a day up till the whole week and up till 5 years. গতিকে মেইনটেনেন্সো খুব বিশেষ নাই। আৰু এটা এডভান্টেজ হৈছে যে অক্সিজেন কনচেণ্ট্ৰেটৰ যোনটো ক'লোঁ, আমি ৰিফিল কৰি থাকিব নালাগে। আপুনি যদি চিলিণ্ডাৰটো চাই ৰিফিল কৰিব লাগিব, বা আপুনি যদি ঘৰতে অক্সিজেন লওঁ বুলি ভাবে, আপুনি ICUতটো এডমিট হৈ থাকিলে
অক্সিজেনটো ICUত পাব, কিন্তু আপুনি ঘৰত ল'ম বুলি ভাবিলে অলপ দিগদাৰী হয়। গতিকে মই এডভান্টেজখিনি ক'লোঁ। অক্সিজেন কনচেন্ট্ৰেটৰ এডভান্টেজ কি? প্ৰথম এডভান্টেজ হৈ গ'ল এইটো পৰ্টেবল হয়। ছেকেণ্ড কথা আমি ৰিফিল কৰি থাকিব নালাগে। থাৰ্ড কথা আমি ICUত এডমিট নোহোৱাকৈ আমি ঘৰতে ল'ব পাৰোঁ। জাষ্ট এটা কাৰেণ্ট ছাপ্লাই লাগে। ছেকেণ্ড কথা হৈ গ'ল, যদি ইমান এডভান্টেজে আছে দেন চবেই অক্সিজেন কনচেন্ট্ৰেটৰ কিয় ইউজ নকৰে? প্ৰথম কথাটো হ'ল আমি অক্সিজেন কনচেন্ট্ৰেটৰ কিছুমান লিমিটেশ্যনো আছে। লিমিটেশ্যনটো হৈছে যেনেকৈ অক্সিজেন কনচেন্ট্ৰেটৰ যদি আপোনালোকে চাই তাত এটা ফ্ল' নব বুলি পাব। সেই নবটো যোনটো আছে সেই নবটোৱে আপোনাৰ ফ্ল' মিটাৰটো কণ্ট্ৰল কৰিব। 1 to 10 লগে মাৰ্কিং থাকে। তো অক্সিজেন কনচেন্ট্ৰেটৰ লিমিটেশ্যনটো হৈছে যে ইট কেন প্ৰভাইড অক্সিজেন আপ টু 10 লিটাৰ পাৰ মিনিট অনলি। কিন্তু আমাৰ যিবিলাক ICU পেচেণ্ট কিছুমান থাকে আপ টু 50 লিটাৰলৈকে অক্সিজেন দিবলগীয়া হয়, আৰু সেইসকল পেচেণ্টক আমি অক্সিজেন কনচেন্ট্ৰেটৰ ৰখাটো পচিবল নহয়। আৰু ছেকেণ্ড আৰু এটা ডিছএডভান্টেজ হৈছে যে ইয়াৰ পিউৰিটিটো 90 to 95% অনলি, নট 99%। যেনেকৈ লিকুইড মেডিকেল অক্সিজেনৰ তাৰ পিউৰিটি এৰাউণ্ড 99%। চ' যাৰ চেচুৰেশ্যন বিল' 85% আছে সেইবিলাক পেচেণ্টক আমি অক্সিজেন কনচেন্ট্ৰেটৰ ৰিকমেণ্ড নকৰোঁ। যে আপোনাৰ যদি চেচুৰেশ্যন 85%ৰ ওপৰত আছে, আপুনি যদি ক'ভিড পেচেণ্ট হয় বা এজমেটিক পেচেণ্ট হয়, দেন আপুনি অক্সিজেন কনচেন্ট্ৰেটৰ থ্ৰুৱেদি আমি অক্সিজেন দিব পাৰোঁ। বাট যদি আপোনাৰ অক্সিজেন কনচেন্ট্ৰেচন বিল' 85% হয়, ডেফিনেটলি ইউ নিড এন ICU, আৰু ICU ছেটআপত তেখেতক অক্সিজেন দিয়াটো খুবেই প্ৰয়োজনীয়। এতিয়া মই এডভান্টেজ ক'লোঁ, ডিছএডভান্টেজ ক'লোঁ। এতিয়া মই কওঁ প্ৰাইচিঙৰ কথা কওঁতে এটা কথা কৈ থওঁ, যেতিয়া অক্সিজেন কনচেন্ট্ৰেটৰ আজি এবছৰ আগত যেতিয়া ক'ভিড নাছিলে, এৰাউণ্ড ফেব্ৰুৱাৰী লাষ্ট ইয়েৰ, অক্সিজেন কনচেন্ট্ৰেটৰ প্ৰাইচ এৰাউণ্ড 40,000 আছিলে। কিন্তু আজিৰ দিনত যদি আপুনি চাই অক্সিজেন কনচেন্ট্ৰেটৰ প্ৰাইচ প্ৰায় 1 লাখ। 1 লাখ হোৱা বিশেষ কাৰণটো হৈছে কিয়নো আপুনি যদি চাই যে ছাপ্লাই এণ্ড ডিমাণ্ড বুলি এটা বস্তু আছে। এতিয়া অক্সিজেন কনচেন্ট্ৰেটৰ ডিমাণ্ড ইজ হাই এণ্ড ছাপ্লাই ইজ লেছ, এণ্ড ডেটছ ৱাই ইটছ প্ৰাইচ হেজ গন আপ। আৰু আপুনি যদি যিকোনো নেশ্যনেল ডেইলি নিউজ পেপাৰ উঠাই কিনে চাই লয়, দেন এটা বস্তু মই কালি চালোঁ যে অক্সিজেন মানে মাল্টিপল পাৰ্চেছ কৰিছে আমাৰ যোনটো এফ্লুৱেণ্ট পিপল আছে, যেনেকৈ আপোনাৰ বিগ পলিটিচিয়ান, টপ বিউৰ'ক্ৰেটছ, তেওঁলোকে কি কৰিছে মাল্টিপল পাৰ্চেছ অফ ফিয়াৰ যোনটো হৈছে, এই ফিয়াৰটোৰ কাৰণে মাল্টিপল পাৰ্চেছ অফ অক্সিজেন কনচেন্ট্ৰেটৰ কৰি কিনে ৰাখিছে। মই এই বস্তুটো বিশেষকৈ ৰিকমেণ্ড নকৰোঁ কাকো, কিয়নো আমি জানো যে আমাৰ দেশখনে অক্সিজেনৰ লগত যুঁজ দি আছোঁ, আমি ক'ভিডৰ লগত যুঁজ দি আছোঁ। এই সময়ছোৱাত মই নাভাবোঁ যে আমি যদি মাল্টিপল অক্সিজেন কনচেন্ট্ৰেটৰ ঘৰত এনেই পাৰ্চেছ কৰি ৰাখোঁ জাষ্ট ফৰ দ্য ফিয়াৰ, মই ভাবোঁ যে আমাৰ এই ফিয়াৰটোৰ কাৰণে যোনজন নিডি পেচেণ্ট আছিলে, যোনজনৰ একচুৱেলি অক্সিজেন দৰকাৰ আছিলে, সেইজন পেচেণ্টৰ অক্সিজেন নাপাব পাৰে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আননেচেচাৰিলি আমি অক্সিজেন কনচেন্ট্ৰেটৰ কিনিব নালাগে। আৰু কাৰোবাৰ যদি বিশেষ প্ৰব্লেম আছে, যেনেকৈ এজমা পেচেণ্ট বা মাইল্ড ক'ভিড পেচেণ্ট আছে, তেওঁলোকে যদি কিনিব বিচাৰে কাইণ্ডলি এটা অক্সিজেন কনচেন্ট্ৰেটৰ কিনিলে হৈ গ'ল, মাল্টিপল পাৰ্চেছ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু মই ভাবোঁ আমাৰ গভৰ্ণমেণ্টে আমাৰ কাৰণে নেচেচাৰী যিখিনি ষ্টেপছ ল'ব লাগিছে গোটেইখিনি লৈছে, আৰু আমি ফিয়াৰ কৰা একো কাৰণ নাই, ভয় কৰা একো কাৰণ নাই। আৰু এইখিনি বস্তুৱে মই আপোনালোকক আজি অক্সিজেন কনচেন্ট্ৰেটৰ ওপৰত শ্বেয়াৰ কৰিলোঁ। এইখিনিতে এটা বস্তু মই ক'ব পাহৰি গৈছিলোঁ যে অক্সিজেন কনচেন্ট্ৰেটৰ পৰা অক্সিজেনটো ওলালে, এতিয়া সেই অক্সিজেনটো আমাৰলৈ কেনেকৈ আমি ল'ম, সেইটো ল'বলৈ আমাৰ দুটা বস্তু আছে। ফাৰ্ষ্ট এটা হৈছে আমি নেজেল কেনুলা বুলি কয়, তাত দুটা আমাৰ যেনেকৈ নাকৰ যেনেকৈ ফুটা আছে, তাতো দুটা ফুটা থাকিব। সেই ফুটা দুটা আমাৰ নাকৰ ইচ নষ্ট্ৰিলত ভৰাই দিলে হৈ গ'ল, আৰু এটা পাইপডাল গৈ কিনে এটা ছাইড গৈ কিনে আমি অক্সিজেন কনচেন্ট্ৰেটৰটো কানেক্ট কৰিম, আৰু নেক্সট ছাইডটো আমাৰ যোন নষ্ট্ৰিল আছে নষ্ট্ৰিলত ৰাখিম। ছেকেণ্ড এটা আছে ফেচ মাস্ক বুলি কয়, যোনটো আমি মাস্ক ইউজ কৰোঁ, আৰু এই মাস্কখন আমাৰ নাকত লগাম, আৰু গৈ কিনে পাইপডাল গৈ আমি অক্সিজেন কনচেন্ট্ৰেটৰৰ আউটলেট য'ৰ পৰা অক্সিজেন ওলাই থাকে আমি সেই পইণ্টটোত লগাম। আশা কৰোঁ আপোনালোক চবেই ঠিকেই থাকিব, আৰু এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু আপোনালোকে যদি আপোনালোকৰ ফালৰ পৰা সঁহাৰি পাওঁ, আৰু আপোনালোকে যদি নেক্সট কিবা বেলেগ বস্তুৰ ওপৰত মোৰ পৰা জানিব বিচাৰিছে, দেন কমেণ্ট ছেকশ্যনত জনাব, মই নেক্সট ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাম।